দাদা পানী অকণ পাম নি দাদা পানী অকণ পাম নি পানী অলপ দি দিয়া এই লওক পুখুৰী পানী খাই থাক এতিয়া মিনাৰেলৰ পানী খাবলৈ আহিছোঁ হা চাল্লা হা যা বাদ দিয়া থোৱা এইবিলাক হা পানী অকণ দিব নি দাদা পানী অকণ খাব দিব নি দাদা আপুনি পানী খাব নেকি অঁ হয় পানী অকণমান খাম বৰ পিয়া লাগিছে অ' হেৰি 10 টকীয়া পানী বটল দিয়ক দাদা এইটো লওক বহুত পিয়া লাগি আছে অ' দিনটো পানী অকণৰ কাৰণে হাহাকাৰ কৰিছোঁ লওক দাদা ঠিক আছে দাদা আৰু কিবা খাব নেকি দাদা কিবা খুৱাব নি বৰ ভোক লাগি আছে অ' দাদা মই একদম কিবা এটা লৈছোঁ দেই এইটো লওক এইটো লওক দাদা হা এইটো লওক এইটো কি দিছে দাদা কিবা এটা দিছোঁ আপুনি খাব অঁ দাদা আপুনি ইয়াতে বহি খাব আহক অঁ ইয়াতে বহি লওকচোন আপুনি আহক দিয়ক মই এইটো খুলিছোঁ অঁ দাদা পানী অকণমান ক'ৰবাত যাব আহিছিলে নেকি নাই এনেই অকণমান ওলাই আহিছিলোঁ আপোনালোকৰ ঘৰ ইয়াতে নেকি ইণ্টাৰভিউ কাৰণে ইণ্টাৰভিউ কিহৰ মাৰি আছা চেষ্টা ইণ্টাৰভিউ এটা মাৰিব ইণ্টাৰভিউ মাৰি লাভ নাই গম পাইছে আৰু পইচা দিলে চাকৰি হয় হয় দেই বহুত অসুবিধা হয় পইচাৰ কাৰণতে দিয়াক ভালকৈ দিছে নিদিয়াক একেবাৰে দিয়া বুজিছা বাৰু চেষ্টা কৰি থকা চেষ্টা ফল হ'ব এদিন সফল মিঠা হ'ব তাকে বাৰু মই এতিয়া যাওঁ ঠিক আছে ধন্যবাদ দাদা হ'ব আৰু কিবা খাব নেকি আৰু নাখাওঁ এতিয়া হ'ব আহিছোঁ বাৰু হা দাদা দাদা অঁ কিবা কৈছে আমাৰ বস্তু এইফালে এই মোৰ ওচৰত পইচা 50 টকা এটা আছে আপুনি কিবা এটা খাই যাব এই নাই নাই তেনেকুৱা হ'ব হ'ব মোৰ ঘৰৰ ওচৰতে মই ঘৰতে কিবা এটা খাই লওক মই কিবা এটা খাবৰ কাৰণে আছিলোঁ ইমান দূৰ কিয় কৰিছে হ'ব হ'ব আপুনি কিবা এটা খাই ভাইটি, শুনা তুমি এই কাৰ্ডখন লোৱা মোৰ ভিজিটিং কাৰ্ড হয় তুমি মৰ্ণিং 9টা বজাত যাবা নাছা কোম্পানী মই তাৰ মালিক হয় ছাৰ হয় চ' এইটো অনলি ওৱান চান্স টু দ্য নো চান্স মানে এইটো তোমাৰ কাৰণতে চান্স এবাৰে দিছোঁ মই কাৰণ তুমি আজি মোক যিখিনি সহায় কৰিলা নাই মই এইটো জীৱনত পাহৰিব নোৱাৰা কাম কৰিলোঁ ছাৰ মোৰ ইণ্টাৰভিউ নালাগে তোমাৰ ইণ্টাৰভিউ মই আজিয়ে তোমাৰ দেখা গ'ল তোমাৰ ইণ্টাৰভিউত পাছ হৈ গ'লা তুমি কিন্তু তুমি ৰাতিপুৱা মৰ্ণিং 9টা বজাত পোৱাকৈ যাবা ঠিক আছে মই যাম বাৰু থেংক ইউ ছাৰ যোৱা